কেতিয়াবা স্কিনত আমাৰ দেখো যে বগা চুম পৰা এনেকুৱা বডিত বগা চুম পৰা এনেকুৱা আমি সমস্যা দেখিবলৈ পাওঁ সেইটো সমস্যা আপোনালোকে ঠিক কৰিব পাৰে বগাচুম এনে মই যেহেতু ক্লিনিক্যাল লাইনটোত বহুত দিন ডিল কৰিছোঁ সেইটো মই ক'ব পাৰোঁ এইটো এটা ফাংগল ইনফেকশ্যন থাকে আৰু এটা হ'ল ভিটিলিগো বুলি ডিজিজ হয় যোনটো ভিটিলিগো হয় ভিটিলিগোৰো আজিকালি উপায় হৈছে ট্ৰিটমেণ্ট অকণমান কষ্টলি হয় অকণমান টাইম কনজিউমিং হয় বহুত লং টাৰ্ম এটা চলা চিকিৎসা হয় কিন্তু ভিটিলিগোৰ আজিকালি পেচেছবোৰ যোনবোৰ দাগবোৰ থাকে সেইবোৰ স্থেটিক উপায়ত মানে মিলাব পাৰে বা বডি কালাৰটো আনি দিব পাৰে আৰু বহুত বেছি হৈ নাথাকিলে যিকোনো বস্তু কম সময়তে ট্ৰিট কৰিব পাৰে অলপ যেতিয়া কোনোবা এবনৰ্মেলিটিজ দেখিছে স্কিনৰ কালাৰ যে এইটো মোৰ স্কিন কালাৰটো মিলা নাই এইটো লগে লগে ডাৰ্মাটলজিষ্টে কনচাল্ট কৰিলে তেওঁলোকে সেইটো বস্তু ভালকৈ প্ৰচেছত নি আজিকালি ভাল হয় আৰু সেইটো লৈ পিনি আজিকালি ভিটিলিগো আজিকালি সকলো সমস্যাৰে যিহেতু সমাধান আছে ভিটিলিগোৰো সমস্যা আছে সমাধান আছে মানে আজিকালি খালি বহুত বেছি স্প্ৰেড হ'লে ৰখিব নালাগে বুজি পাইছে মেইনটেনেন্সত ৰখি যাব যদি কাৰোবাৰ দাগটো ইমানকণ আছে সেইকণতে ৰাখি দিব পাৰিব লাইফষ্টাইলতো চেঞ্জেছ লাগিব যেনেকৈ টেঙা খাবলৈ নিদিব কেঁচা বস্তু খাবলৈ নিদিব সেইখিনি বস্তু এটা ৰুটিন ব্লাড চেকআপত তেওঁলোকে ৰাখে ডাৰ্মাটলজিষ্ট